হেল্ল' এভৰিৱান, আপোনালোকক পুনৰবাৰ স্বাগতম জনাই আৰম্ভ কৰিছোঁ আমাৰ ইউটিউব চেনেল মুনুৱে দেহা। আজি ৰাতিপুৱা পিঠাৰ কাৰণে এয়া ভজা পিঠা বনাইছোঁ। ভজা পিঠা পিঠাগুড়ি অকণমান ভাজি তাতে গাখীৰ, চেনি আৰু অকণমান নাৰিকল দি এনেকৈ পিঠাখিনি তাৱাত বহাই দিছোঁ। গোটেইকেইখন পিঠা মই টাৱাখনত বহাই দিছোঁ দেই। এনেকৈ এফাল ইটোফাল সিজাৰ লগে লগে অলপ যেতিয়া ৰঙা হৈছে মই আনকেইটা ফাল লটিয়াই দিছোঁ। এয়া মই গোটেইকেইখন পিঠা এনেকৈ এখন কৰি লটিয়াই দিছোঁ দেই। ইমান ধুনীয়াকৈ ৰঙা হৈছে চাওকচোন, ইমান ধুনীয়া হৈছে দেই। মই এনেকৈ গোটেইকেইখন পিঠা লটিয়াই দিয়া হৈ গ'ল। তাৰ মাজতে আকৌ মই দুখন পিঠাৰে একাপ চাহো খাই ল'লোঁ। আনফালে মোৰ বাকীকেইখন পিঠা ৰেডি হৈ গ'ল। আৰু এয়া আইতাইচোন তলত বেহাৰ মেলি থৈছে তেল পেৰিবলৈ। আৰু ৰ'দটোও বৰ চোকা দেই। এইফালে আকৌ মই মামাৰ ৰুমলৈ আহিলোঁ ৰুমটো অকণমান ঠিক কৰোঁ বুলি। এনেকৈ মই বিচনাখন পাৰি দিছোঁ, কাপোৰবোৰ অকণমান ঠিক ঠাক কৰি থৈছোঁ। আৰু এয়া মামাৰ কাপোৰখিনিও মই ধুনীয়াকৈ থৈ দিছোঁ বাহিৰত একদম পেলাই দিয়ে। সেইকাৰণে মই অকণমান ভাল কৰি থৈ দিছোঁ দেই মামাৰ কাপোৰখিনি মই থৈয়েই আকৌ ৰুমটো ঝাৰু মৰাত লাগি গৈছোঁ। এয়া ধুনীয়াকৈ ৰুমটো ঝাৰু মাৰি লৈছোঁ। দেহাহঁতে খেলি থাকে যে ইয়াতে ৰুমত অকণমান লেতেৰা হয়, সেইকাৰণে মই সাৰি থৈছোঁ। আকৌ এয়া পিছফালে দেহা মোবাইলত একদম গেম খেলাত ব্যস্ত পুৰা। আকৌ এয়া আইতাই পেৰা বনাইছে। ইয়াতে অকল গাখীৰ আৰু চেনিয়ে দিছে দেই। এইখিনি গাখীৰ আৰু চেনি দি গোটা কৰি লৈছে। এয়া আইতা আৰু দেহাই পেৰা বনাইছে দেই। পেৰা বনোৱা হৈছে আহলি আৰু এটা আৰু দেহাৰ। মই সেইকাৰণে এটা পেৰা খাই চালোঁ, বহুত ভাল লাগিছিল দেই। আপোনালোকেও খাবচোন, অকল গাখীৰ আৰু চেনি এনেকৈ পেৰা। আজি বতাহ দি আছিল, সেইকাৰণে বহুত ঢেকুনা কৰি আছিল। তাৰে এখন ঢেকুনা বুটলি আনি এনেকৈ মই ধুনীয়াকৈ কাটি লৈছোঁ। এনেকৈ দেহাক এনেকৈ আনিবলৈ লৈছোঁ। দেহাৰ লগত এনেকৈ খেলি থাকিলে তাইও বৰ ভাল পায়, নহ'লে অকলে তাইও আমনি কৰি থাকে। সেইকাৰণে এইবোৰ কৰি থাকিলে তাই কিন্তু বৰ ভাল লাগে দেই, ফূৰ্তি কৰে। আৰু তাইক তালৈ নিব লাগে। আমি মাহীহঁতৰ ঘৰলৈ আহি দেখিলোঁ আইতা ৰাস্তাতে বহি আছে। মাহীহঁতৰ ঘৰৰ বাহিৰত কোনোৱেই নাই দেখোন। তাই ক'ত বা আছে, আহকচোন ভিতৰলৈ বিচাৰি যাওঁ। এয়া তাই শুয়েই আছে। খোৱাৰ পৰা জগাই পিনে তাইক চাওকচোন, ইমান যে লাজ, মুখখন একেবাৰে ঢাকি ৰাখিছে। দেহায়ো তাইক আমনি কৰি আছে দেই। তাই লিপষ্টিক লগাই আছে। তাই লিপষ্টিক লগাই দেহায়ো বহুত ভাল পায়। মাহীয়ে সেইকাৰণে তাইক লিপষ্টিক লগাই দিলে, তাইও ভাল পায় নহয়। আজি আকৌ আমাৰ পকৰি খাবলৈ মন গ'ল, সেইকাৰণে মই গাছৰ পৰা পকৰি কিনি আনিলোঁ। আৰু মাহী আৰু মই ধুনীয়াকৈ কাটি লৈছোঁ। তাতে নিমখ আৰু জলকীয়া দি ধুনীয়াকৈ সানি লৈছোঁ দেই। দেহায়ো পকৰি খাইছে, তাইও বহুত ভাল পাইছে দেই। ময়ো খাইছোঁ পকৰি, বহুত টেষ্টি হৈছে। আৰু এয়া আমাৰ গৰু পোৱালি কেইজনী, সৰুটো পোৱালি এতিয়া নতুনকৈ জাগিছে। এইফালে ককাৰ ৰাস্তাত ছজনা পাৰি আছে। দেহাই ময়েও ছজনা পৰাত পূৰা লাগি গ'লোঁ। আৰু আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব দেই। আজিলৈ বাই বাই।